হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া ৰাতিপুৱা বাজিছে 3:30 আৰু আজি তাতে মহালয়া, সেই গতিকে সোনকালে উঠি পিনে চোতালতে অলপ খোজকাঢ়ি আছোঁ। আৰু এইফালে আমাৰ চোতালত গোটেই শেৱালিয়ে ভৰি আছে। আৰু 3:30 গা ধুই পিনে আজিৰ পৰা যিহেতু নৱৰাত্ৰি, সেইকাৰণে পূজাৰ কাৰণেও ফুল অলপ বুটলি ল'লোঁ। আৰু এই মহালয়া নৱৰাত্ৰিৰ পৰাই মোৰ ব্ৰতটো ষ্টাৰ্ট হৈ যায়, যিহেতু দেৱী দৰ্শন নকৰালৈকে মোৰ ব্ৰত হৈ থাকে। আৰু এতিয়া পূজাৰ কাৰণে ফুল চুল গোটাই পিনে এতিয়া পূজা আৰম্ভ কৰিলোঁ। এই নৱৰাত্ৰিৰ পৰাই মই দুৰ্গাক যিহেতু নৱদুৰ্গা হিচাপে প্ৰতি বছৰে পূজা কৰি থাকোঁ। আৰু আজি দেখিছেনে কুঁৱলীও ইমান পৰিছে নহয়, আৰু কেনেকৈনো পোহৰ হৈ গ'ল গমেই নাপালোঁ। গোঁসাই ঘৰ বুলি ক'লে সঁচাকৈ মনটো খুব পবিত্ৰ লাগে। আৰু মোৰ এই গোঁসাই ঘৰখন খুব মৰমৰ, খুব হেঁপাহৰ, জানেনে? মোৰ মানে ফটো ভিডিঅ' তুলি মোক হেঁপাহেই নপলায়। আগতে মা ঘৰতো পূজা কৰিলে মানে কেইবাৰ যে গোঁসাই ঘৰখন মানে মই ফটো নামাৰোঁ হিচাপ নাই। 2 hours later. গধূলিখিনি টাইমত অলপ বজাৰ ওলাই আহিলোঁ, কিছুমান বস্তু ল'বলগীয়া আছিলে। আৰু দেখিছে নহয় ইমানেই ভিৰ, তিনিচুকীয়া পূজা বজাৰ যিহেতু হৈ আছে, অতিপাত ভিৰ।